কিছুমান ছোৱালীয়ে ঢোল বজোৱা ল'ৰা ভাল পায় আৰু কিছুমান ছোৱালীয়ে গিটাৰ বজোৱা ল'ৰা ভাল পায় আমাকনো কোন ছোৱালীয়ে ভাল পাব আমি আকৌ কেক এটা খেদিবলৈ টিংহে বজাওঁ ঐ বিকাশ তই ঘৰতে বহি টকা ঘটিব বিচাৰ নেকি বিচাৰোঁ কিন্তু কেনেকৈ তেন্তে এতিয়া ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামটো ডিলিট কৰি দে আৰু নিজৰ কাম ধান্দাত লাগি যা চাল্লা আমি ফোন না ডিপি চাই প্ৰেম নকৰিবা কাৰণ দূৰৰ পৰা ইউৰিয়া হাঁহকো চেনি যেন দেখি এৰি দিছোঁ মই ছোৱালী পতোৱা আশা কপালত থাকিলে মেখেলা দাঙি হ'লেও আহিব এই ল'ৰাবিলাকক কৈছোঁ কেতিয়াও ছোৱালীবোৰৰ লগত কাজিয়া নালাগিবা কাৰণ ছোৱালীবোৰ কিউট হ'ব পাৰে কিন্তু কেতিয়াও মিউট হ'ব নোৱাৰে মই চেঙেলী তুমি ৰ' মই চেঙেলী তুমি ৰ' লগৰবোৰে দেখিলে ক'ব সেইজনী আমাৰ বৌ কলগছৰ মাজে মাজে তামোল গছৰ পুলি কলগছৰ মাজে মাজে তামোল গছৰ পুলি কোনোবাইতো কওঁ মোক আই লাভ ইউ বুলি অ' ভাই অসমত এতিয়া কি চলি আছে এই পূজা ওচৰ পাইছেহি যে নিব্বা নিবিবোৰে ফ্লিপকাৰ্টত নিজৰ ফটো লগাই হাতত ধৰা মানুহ বিচাৰি ফুৰিছে সম্পত্তি বুলিবলৈ অকল মোবাইলটোৱে আছে তাকো ৰাতিপুৱা গধূলি মায়ে জুইত ভৰাই দিম দলিয়াই ভাঙিম বুলি কৈ মোক ভয় খুৱাই থাকে